হাই হেল্ল' গাইজ, প্ৰথমে আপোনালোকক মই ৰেচিপি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালোঁ দেই। আৰু আজি মই বনাব লৈছোঁ চয়াবিনৰ সৈতে এটা ৰেচিপি। আৰু এইফালে ধুনীয়াকৈ মই চয়াবিনখিনিত এটা ডিম ভাঙি পেলাই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি সানি ল'লোঁ যাতে গোটেইখিনি লাগি যায়। আৰু তাতে মই দিলোঁ বেচন আৰু অলপমান হালধি কালাৰৰ গতিকে, আৰু ধুনীয়াকৈ গোটেইখিনি সানি ল'লোঁ। আৰু সানি লোৱাৰ পাছতে এইখিনি মই এতিয়া ফ্ৰাই কৰিম। আৰু আপোনালোকেও ধুনীয়াকৈ সানি কৰি লোৱাৰ পাছতে এনেকৈ ধুনীয়াকৈ গোটেইখিনি ফ্ৰাই কৰিব। ফ্ৰাই কৰোঁতে চাব যাতে গোটেইখিনি অকণমান ৰঙা ৰঙা হৈ যায়। আৰু তেনেকুৱালৈকে হোৱাৰ পাছতে সেই তেলখিনিতে আমি এতিয়া আলু ফ্ৰাই কৰিম। আৰু আলু ফ্ৰাই কৰোঁতে ইয়াতে মই নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ। আৰু এই আলুখিনিও ৰঙা হৈ যোৱালৈকে ফ্ৰাই কৰাৰ পাছতে আমি এইখিনি তেলতে দিম পিঁয়াজ দিম। এইফালে দিছোঁ পাঁচফোৰণ, তেজপাত, পিঁয়াজ আৰু আদা নহৰু পেষ্ট দিছোঁ। গোটেইখিনি ধুনীয়াকৈ গোন্ধ আঁতৰালৈকে ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি ল'লেই হ'ল। আৰু তাৰ পাছত দিছোঁ এয়া ক্ৰীম দৈ মানে অলপমান দিয়াৰ পাছতে অকণমান ভাজাৰ পাছত ইয়াতে মই যিখিনি ভাজিছিলোঁ আলু আৰু চয়াবিন, সেই গোটেইখিনি ইয়াতে ধুনীয়াকৈ মছলাখিনি লাগি যোৱালৈকে ভাজি থাকিম যাতে মছলাখিনি সোমাই যায় চয়াবিনখিনিত। আৰু ধুনীয়াকৈ ভাজাৰ পাছতে ইয়াতে মই পানী এড কৰিম। আৰু পানী আপোনালোকৰ নিজৰ অনুসাৰে জোখ কৰি ল'ব। আৰু ইয়াতে ধুনীয়াকৈ পানী এড কৰাৰ পাছত অলপমান উতল অহাৰ পাছতে আমাৰ ইয়াৰ ৰেচিপি ৰেডি হৈ গ'ল। আৰু এইটো ৰেচিপি আপোনালোকে গৰম গৰম ভাতৰ লগত ধুনীয়াকৈ খাব পাৰিব। আপোনালোকেও এবাৰ ট্ৰাই কৰি খাই চাব। বাকী ৰেচিপিটোৰ লাষ্টত এয়া মই অলপমান গৰম মছলাও দি দিছোঁ। গৰম মছলাটো দিলে সোৱাদটো অলপ ভাল হ'ব। বাকী আজিলৈ ৰেচিপিটো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম। আজিলৈ আহিলোঁ দেই, বাই বাই।